নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আসাম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ লৈ আহিছোঁ PM সূৰ্য ঘৰ আঁচনি। যিসকল আবেদন কৰিছে তেখেতৰ বাবে ভাল খবৰ আহিছে, আৰু যিসকল আবেদন এতিয়ালৈকে কৰা নাই তেওঁলোকে আবেদন এতিয়া কৰিব পাৰিব। আৰু তাৰ আগত আপোনালোকক অনুৰোধ কৰিলোঁ যে যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। PM সূৰ্য ঘৰ আঁচনি যদি আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ ভেণ্ডাৰৰ লগত এগ্ৰিমেণ্ট কৰিব লাগিব। আৰু এগ্ৰিমেণ্ট ফৰ্ম কেনেকৈ ডাউনলোড কৰিব, আৰু ই টোকন ডাউনলোড কেনেকৈ কৰিব, আৰু ই টোকনৰ ছাবচিডি কিমান টকা পাইছে, আৰু ফিজিবিলিটি লেটাৰ কেনেকৈ চেক কৰিব, সকলো বিষয় আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তেন্তে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই লওক। তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। मैं टाइप करना PM সূৰ্য ঘৰ। মোৰ টাইপ কৰা আছিল, মোৰ স্ক্ৰীনত চাৰ্জবাৰ মে আহি গৈছে। PM সূৰ্য ঘৰ এই অপশ্যনত আপোনালোকে চাৰ্চ কৰিব। ন্যাশনাল পোর্টাল ফর রুফটপ সোলার, মিনিস্ট্রি অফ নিউ এন্ড। আপোনালোকে এই অপশ্যনত সিলেক্ট কৰিব। আপোনালোকে এপ্লাই ফৰ রুফটপ সোলার এই অপশ্যনত সিলেক্ট কৰিব। ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়া যি নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নম্বৰটো ইয়াত টাইপ কৰিব। কেপচা ফিল আপ কৰিব। অপশ্যনত আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এখন OTP যাব, OTPখন ফিল আপ কৰিব। লগইন অপশ্যনত ক্লিক কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। আপোনালোকে পেজখন এপ্লিকেশন একনলেজমেন্ট রিসিপ্ট ডাউনলোড ই টোকন। ডাউনলোড ই টোকন আপোনালোকে কি এই বিষয়ে আপোনালোকক জনাই আছো। সাবমিট ব্যাংক ভেন্ডার সিলেক্টেড, ফিজিবিলিটি লেটাৰ। আপোনালোকে এই গোটেই বস্তুকেইটা আপোনালোকৰ প্ৰয়োজনীয় বস্তু। সেইকাৰণে আপোনালোকে যদি আপোনালোকৰ এপ্লাই কৰিছে
ভেণ্ডাৰৰ লগত এগ্ৰিমেণ্ট আপোনালোকে কেনেকৈ কৰিব সেই বিষয়ে আপোনাক দেখাই আছোঁ। আপোনালোকে ভেণ্ডাৰ অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। আপোনালোকে এই এৰো চিহ্নত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুত কেইটা ভেণ্ডাৰৰ নাম আছে। আপুনি যিকোনো ইয়াৰ পৰা আপোনালোকৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড, মই ইয়াত ক্লিক কৰিছোঁ। আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব পাৰিব। এনেকৈ চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। এনেকৈ ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে হেল্প ডকুমেণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এগ্ৰিমেণ্ট উইথ স্কোপ অফ ৱৰ্ক, আপোনালোকে এই অপশ্যনত প্ৰথম এগ্ৰিমেণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ ওলাই আহিব। এই পেজখন আপোনালোকৰ ফিল আপ কৰিব লাগিব। এই পেজখন ফিল আপ কৰি আপোনালোকৰ আপলোড দিব লাগিব। আৰু আপলোড কেনেকৈ দিব আমি সেই বিষয়ে আপোনাক জনাই আছোঁ। আগত আপোনালোকে ভেণ্ডাৰ চিলেকশ্যন কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ডকুমেণ্টছখিনি লৈ আপোনালোকৰ যি ভেণ্ডাৰ চিলেক্ট কৰিছে সেই ভেণ্ডাৰৰ নাম লিখিব লাগিব আৰু কি মডেল আপোনালোকে ল'ব সেইটো আপোনাৰ লিখিব লাগিব। লিখাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ভেণ্ডাৰৰ আপলোড কৰিব ডকুমেণ্টখিনি। আৰু আপোনালোকে ডাউনলোড ই ট'কন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। পাঁচখন পেজ থাকিব। এই পেজখন ফিল আপ কৰাৰ পিছত আপোনালোকে ফৰ্মখন স্কেনিং কৰি আপলোড দিব লাগিব। কেনেকৈ আপলোড দিব আপোনাক দেখাই আছোঁ আমি। আপলোড এগ্ৰিমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক কৰিব। আপোনালোকে যি ফৰ্মটো ফিল আপ কৰিছে এগ্ৰিমেণ্টটো ফিল আপ কৰিছে, ফিল আপ কৰাৰ পিছত ফৰ্মখন আপোনালোকে এই অপশ্যনত ক্লিক কৰি ইয়াত আপলোড দিব লাগিব। আপোনালোকৰ আপলোড দিয়াৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ ছাবমিট হৈ যাব। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ।